লাগিল তোমাৰ গীতটো শুনি থ্যাংক ইউ খুব সুন্দৰ চেষ্টা কৰিছা আমাৰ যেটো জাজ আছে আমি পাৰ্থদাৰ ওচৰলৈ আহিছো জেনিফাৰ হয় স্যাৰ এটা ভাল লাগিছে কি তুমি তোমাৰ একদম লিমিটেশ্যনত গাই আছা তুমি তোমাৰ লিমিটটো গম পাইছা কাৰণ তাতকৈ বেছি একো কৰিবও যোৱা নাই বা চেষ্টাও কৰা নাই কণ্ট্ৰল গাইছা চ' ভালেই হৈছে আৰু ভাল হ'ব গাই থাকিবা ৰিহাৰ্চেল কৰি থাকিবা প্ৰেক্টিচ কৰি থাকিবা সদায় অ'কে বেষ্ট উইচেছ ধন্যবাদ স্যাৰ এইবাৰ ববিতা মেমৰ ওচৰলৈ আহিম কিন্তু ববিতা মেম ৰিঙা ৰিঙা মনে বাৰু কি কয় বহুত কথা কৈ যায় নেকি মনত বহুত কথা আহে নেকি বাৰু আছে বহুত কথা আছে মইতো গম পাইছোঁ বাৰু যিহেতু সৰুৰ পৰা শুনি আহিছোঁ এতিয়াও শুনি থাকোঁ ৰিঙা ৰিঙা মন আৰু এইটো খুব ধুনীয়া এটা তাৰে গীত হয় ইমান মৰম আৰু খুব জনপ্ৰিয় গীত তাৰে এটা গীতটো ছুপাৰ ডুপাৰ অন্য এটা গীত আপোনাৰ আছিলে সেইটোতো মই গম পাওঁ কিন্তু বহুত সময় অপেক্ষা কৰিলোঁ শ্ৰী এতিয়া অপেক্ষা নকৰি ববিতা বাৰ পৰা ছুপাৰ ডুপাৰ হিট ছংটো মানে শুনিম 2 লাইন প্লিজ ওয়াও ফাইনালি দাদা মানি বেগত কোনো ইজনী কিবা খঞ্জে বকত পানীত এই নেকি মনে মনে থাকে কি লাগে তোক দেউতাই শুনিলে মোৰ কলিজা খাব মনে মনে থাকে কি লাগে তোক দেউতাই শুনিলে মোৰ কলিজা খাব দাদা মানি বেগত কোনো ইজনী জাষ্ট অমেজিং এই যিটো ককাইক ভনীয়েকৰ যিটো মৰম আৰু এটা সেই যিটো অকণমান জুকুৱা জুকুই যিটো আজিকালি মোবাইলে শেষ কৰি পেলাইছে আগতে মই এটা সৰুকৈ ষ্টৰী ইমান সময় লৈছোঁৱে যিহেতু এটা কথা কওঁ আৰু যে আগতে মোবাইল নাথাকিছিলে চ' প্ৰেয়সীবিলাকৰ ফটোখন আগতে ক'ত ৰাখে পাৰ্চত ৰাখে ন চ' সেই পাৰ্চত যেতিয়া ফটোখন ৰাখে এই ভনীয়েকবিলাকে যে পইচা চুৰ কৰিব যায় পাৰ্চৰ পৰা এই তেতিয়া সেই ফটোখন ওলাই পৰে আৰু সেই ফটোখন ওলাই পৰিলে দাদা বস্তু এটা পাইছোঁ পইচা দিবিনে ক নহ'লে মা দেউতাক কৈ দিম ইমান সৰু সৰু কিছুমান ঘটনা ন এইবোৰ মানে ঘৰে ঘৰে হয় কিন্তু সেইবোৰ বস্তু এনেকুৱা এটা গীতত প্ৰকাশ কৰাটো বহুত ডাঙৰ কথা আচলতে এনিৱে মই মোৰ কথা এতিয়া নকওঁ যিহেতু আমি এটা কম্পিটিশ্যনৰ বাবে আহিছোঁ ইয়াতে জাজ কৰিব কাৰণে মই জেনিফাৰৰ গান ভাল পাইছোঁ আৰু খোলা গাইছে হা কিন্তু পাৰ্থদাই কোৱাৰ দৰে তুমি অকণমান লিমিটেশ্যনত গাইছা কিন্তু তাৰ পৰা অকণমান ওলাবও লাগিব ছেফ খেলি থাকিলেওতো কেতিয়াবা নহ'ব হয়নে নহয় তুমি যদি তোমাৰ নিজৰ ক্ৰিয়েশ্যনখিনি যদি উলিয়াই দিব নোৱাৰা আমি কেনেকৈ গম পাম হয়নে নহয় চ' অকণমান আৰু কিছুমান বস্তু দিবলৈ চেষ্টা কৰিব লাগিব ইনফেক্ট জুবিনাই যেনেকৈ দিছে জৰুৰী নহয় যে সেনেকৈয়ে দিব লাগিব তুমি অকণমান নিজৰ ভংগীমাৰেও কিছুমান বস্তু দিব পাৰিবা হা চ' ট্ৰাই কৰি যোৱা ভালকৈ প্ৰেক্টিচ কৰা আৰু ভাল হ'ব ধন্যবাদ God bless. La 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 la